Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যিমানবিলাক জব ওৰিয়েণ্টেড এক্সাম হয়, অসম চৰকাৰৰ যিমানবিলাক চাকৰিৰ কাৰণে এক্সাম হয়, সেই সকলোবিলাকতে প্ৰয়োজনীয় টপিক হৈছে আমাৰ ছ'চিয়েল চায়েন্স। আমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখিনি ছ'চিয়েল চায়েন্সৰ কিতাপ আছে, এই সকলোখিনি কিতাপ বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকে হয়তো বহুত ভিডিঅ'ত পাইছে বা গোটেই যি গভৰ্ণমেণ্ট জবৰ কাৰণে এক্সামবিলাক ক্ৰেক কৰিছে, তেখেতসকলে হয়তো কোৱা শুনিছে যে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আপ টু ক্লাছ 10লৈকে যিখিনি ছ'চিয়েল চায়েন্সৰ কিতাপ আছে, সেই কিতাপখিনি পঢ়া অত্যন্ত জৰুৰী। গতিকে মই আপোনালোকক এই ছ'চিয়েল চায়েন্সৰ ক্লাছ 6ৰ পৰা 10লৈকে এই সকলোখিনি কিতাপৰ যিবিলাক চেপ্টাৰ আছে, এই চেপ্টাৰবিলাক মই ভিডিঅ' ৱাইজ আপোনালোকক দিম। এটা প্লে'লিষ্ট বনাম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই প্লে'লিষ্টত আপুনি গোটেইখিনি পাব, তাতে সকলোখিনি যিখিনি ইম্পৰ্টেণ্ট সেই সকলোখিনি পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি মই এই ছ'চিয়েল চায়েন্সৰ যিখিনি কিতাপ আছে, তাৰ ভিতৰত ক্লাছ 6ৰ যিখন ছ'চিয়েল চায়েন্সৰ কিতাপ আছে, তাৰ এটা চেপ্টাৰ এটা আজি পঢ়াবলৈ গৈ আছোঁ বা আপোনালোকক তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, আপোনালোকে গম পাব। চ' প্ৰথমতে ইয়াৰ যদি কণ্টেণ্টখিনি চোৱা হয়, ইয়াতে তিনিটা ভাগ আছে: ভূগোল খণ্ড, ইতিহাস খণ্ড আৰু লাষ্টত অৰ্থনীতি আৰু ৰাজনীতি খণ্ড। তো ইয়াৰে যিখিনি বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ, সেই চেপ্টাৰখিনি আমি পঢ়িম, আগৰ ভিডিঅ'বিলাকত পাব। আৰু আজি আৰম্ভণি কৰিবলৈ গৈ আছোঁ সৌৰজগতত আমাৰ পৃথিৱী। প্ৰথম যিটো চেপ্টাৰ আছে সৌৰজগতত আমাৰ পৃথিৱী, এই চেপ্টাৰটো আজি আৰম্ভণি কৰিবলৈ গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টোত এই চেপ্টাৰটোৰ বিষয়ে পাব। চ' ইয়াতো বহুত ইম্পৰ্টেণ্ট কিছুমান কথা আছে। আচলতে যিবিলাক জব ওৰিয়েণ্টেড এক্সাম হয়, সেইবিলাকত এই যিবিলাক আমাৰ চেবাৰ যিখিনি কিতাপ আছে বা NCERT যিখিনি কিতাপ আছে, সেই কিতাপখিনি বহুতেই জৰুৰী। গতিকে এই সৌৰজগতত আমাৰ পৃথিৱী যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটো আজি পঢ়িবলৈ গৈ আছোঁ। চ' ক্লাছ 6ৰ যিখন ছ'চিয়েল চায়েন্সৰ কিতাপ আছে, তাৰ 1 নম্বৰ পাঠটো হৈছে সৌৰজগতত আমাৰ পৃথিৱী। আৰু এই পাঠটোৰ পৰা আমি সৌৰজগতৰ বিষয়ে কিছু ধাৰণা লাভ কৰিম। সৌৰজগতত আমাৰ পৃথিৱীৰ অৱস্থান কেনেকুৱা, তাৰ বিষয়ে আমি গম পাম। আৰু বিভিন্ন গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, গ্ৰহাণুপুঞ্জ, ধূমকেতু আদিৰ অৱস্থানৰ বিষয়ে আমি গম পাম। আচলতে এই চেপ্টাৰটোত অতি বেছিক যিখিনি আছে, আমাৰ ক্লাছ 6 লেভেলৰ যিখিনি বস্তু, অতি বেছিক সৌৰজগতৰ বিষয়ে জানিবলগীয়া অতি বেছিক কথাখিনি এই পাঠটোত দিয়া আছে। চ' পাঠটোৰ প্ৰথমতে আপোনালোকে এইখিনি পঢ়িলে গম পাব যে প্ৰথমতে দিয়া আছে যে তৰাকাশ বোলে। চ' এইখিনি বহুত একদম বেছিক নলেজ হয়, এইখিনি বহুত বেছিক হয়, আপোনালোকে জানেই এইখিনি। চ' এইখিনি পঢ়ি চাব পাৰে, ইয়াতে বেছি এক্সাম ওৰিয়েণ্টেড ইম্পৰ্টেণ্ট বস্তু নাই। চ' নেক্সট যিটো পেজ আছে, তাত দিয়া আছে যে সূৰ্যটো কি বাৰু। সূৰ্যটো এটা নক্ষত্ৰ। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। চ' এইটো এটা কুৱেশ্যন হ'ব পাৰে যে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ কোনটো। চ' সেইটো হৈছে সূৰ্য। আৰু ইয়াতে যিখিনি জানি থওঁ আহা বুলি যিখিনি বক্সৰ ভিতৰত দিয়া থাকে, এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট। সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। চ' এইটো এটা ইম্পৰ্টেণ্ট হয়। সূৰ্যৰ ওপৰ অংশৰ উষ্ণতা কিমান বুলি সুধিব পাৰে। তো ইয়াৰ উষ্ণতা হৈছে 6000 ডিগ্ৰী চেলচিয়াছ। আৰু সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা ওচৰি। সূৰ্যৰ বাবেই যে আমাৰ পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে। চ' ইয়াতে এইখিনি দিয়া আছে। নেক্সট আমাৰ ইয়াতে সৌৰজগতৰ বিষয়ে দিয়া আছে। আমাৰ সৌৰজগতত যে বিভিন্ন গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা ইত্যাদি লগ হৈ আমাৰ সৌৰজগতখন সৃষ্টি হৈছে, এইখিনি দিয়া আছে, আপোনালোকে পঢ়ি যাব পাৰে। আৰু আমাৰ সৌৰজগতত বা সৌৰ পৰিয়ালত 8টা গ্ৰহ আছে। আৰু সেই গ্ৰহকেইটা ক্ৰমে দিয়া আছে: বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আৰু ইয়াতে দিছে যে আজি কিছুদিনৰ আগলৈকে প্লুটো নামৰ এটা জ্যোতিষ্ককো সৌৰজগতৰ এটা গ্ৰহ বুলি গণ্য কৰা হৈছিলে। কিন্তু এতিয়া প্ৰমাণ হৈছে যে প্লুটো সূৰ্যৰ আন গ্ৰহৰ দৰে এটা সাধাৰণ গ্ৰহ নহয়। আধুনিক অনুসন্ধানে কিছুমান নতুন গ্ৰহৰ স্থিতিৰ সম্ভাৱনীয়তা আগবঢ়াইছে, যিবোৰ বৰ্তমানলৈকে স্বীকৃতি হোৱা নাই। আৰু এই যে প্লুটো গ্ৰহটো, এই প্লুটো গ্ৰহটো 2006 চনৰ পৰা সৌৰজগতৰ পৰা তাক গ্ৰহ হিচাপে, সৌৰজগতৰ গ্ৰহ হিচাপে তাক গণ্য কৰা নহয়। গতিকে সৌৰজগতৰ পৰা তাক আঁতৰাই দিছে। আৰু আগতে 9টা গ্ৰহ আছিলে, এতিয়া 8টা গ্ৰহ হৈছে: বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। চ' নেক্সট এইখিনি যিখিনি ইয়াতে বক্সৰ ভিতৰত দিয়া আছে, এই বক্সৰ ভিতৰত দিয়াখিনি বহুত ইম্পৰ্টেণ্ট হয়। পৃথিৱীৰ আনুমানিক বয়স দিয়া আছে। আৰু ইয়াতে পৃথিৱীৰ আনুমানিক বয়স হৈছে যে প্ৰায় 4500 নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 48 মিনিট সময় লয় আৰু 45ৰ পৰা 47 ছেকেণ্ড সময় লয়। গতিকে এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয় বুলি ক'লে, একজেক্ট যদি সোধে বা অপশ্যনত যদি একজেক্ট টাইমটো দিয়া থাকে, তেতিয়াহ'লে আপোনালোকে এইটো ক'ব লাগিব: 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড সময়। গতিকে এইটো ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে মনত ৰখাটো
জৰুৰী বা দৰকাৰী। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান বুলি সুধিব পাৰে। তো পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব এইখিনি হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব। চ' এইটো এটা ইম্পৰ্টেণ্ট হয়। আৰু ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। অৰ্থাৎ পৃথিৱীখন আমাৰ সূৰ্যৰ চাৰিওফালে 1670 কিলোমিটাৰ স্পীডেৰে ই মানে গতি কৰি আছে। চ' নেক্সট যিটো পেজ আছে সেই পেজটোত দিয়া আছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাধিক্ৰমে গ্ৰহৰ নামবিলাক দিয়া আছে। ইয়াতে 8টা গ্ৰহৰ নাম দিয়া আছে আৰু গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময়খিনি দিয়া আছে। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্যখিনি দিয়া আছে আৰু উপগ্ৰহৰ সংখ্যা দিয়া আছে। সেই সংখ্যাখিনি বহুত ইম্পৰ্টেণ্ট হয়। এই উপগ্ৰহৰ সংখ্যা যিখিনি দিয়া আছে এইখিনি ইম্পৰ্টেণ্ট হয়। ইয়াতে চাওক এতিয়া যিটো বুধ গ্ৰহ আছে, বুধ আৰু শুক্ৰৰ কোনো উপগ্ৰহ নাই। এইটো মনত ৰাখিব, বুধ আৰু শুক্ৰৰ কোনো ধৰণৰ উপগ্ৰহ নাই। আৰু কুৱেশ্যন আহিব পাৰে সকলোতকৈ বেছি কোনটো গ্ৰহৰ উপগ্ৰহ আছে। চ' ইয়াৰ এনচাৰ হ'ব শনি গ্ৰহৰ। শনি গ্ৰহৰ সকলোতকৈ বেছি উপগ্ৰহ পোৱা যায়। ইয়াৰ 30টা উপগ্ৰহ আছে, এইটো মনত ৰাখিব। 30টা উপগ্ৰহ আছে আৰু একমাত্ৰ উপগ্ৰহ থকা গ্ৰহটো হৈছে পৃথিৱী। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ আৰু এইটো ইম্পৰ্টেণ্ট হয়। এটা মাত্ৰ উপগ্ৰহ থকা গ্ৰহ হৈছে পৃথিৱী আৰু সকলোতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হৈছে শনি গ্ৰহ। ইয়াৰ 30টা উপগ্ৰহ আছে আৰু বাকীকেইটাৰ আপোনালোকে ইয়াতে চাই লওক। কিন্তু মষ্ট ইম্পৰ্টেণ্ট শনি, পৃথিৱী আৰু বুধ আৰু শুক্ৰৰ কোনো ধৰণৰ উপগ্ৰহ নাই। আৰু ইয়াৰে সকলোতকৈ বেছি দিন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ সকলোতকৈ বেছি দিন কাৰ লাগে আৰু সকলোতকৈ কম দিন কাৰ লাগে। কম দিন হৈছে বুধৰ, মাত্ৰ 88 দিন সময় লয়। 88 দিনতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে। আৰু সকলোতকৈ বেছি হৈছে নেপচুনৰ, 164 বছৰ সময় লয়। এই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 164 বছৰ সময় লয়। আৰু নেক্সট যিটো পেজ আছে সেই পেজটোত দিয়া আছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এতিয়া যদি কুৱেশ্যন সোধা যায় যে সৌৰজগতৰ সূৰ্যৰ পৰা সকলোতকৈ ওচৰত থকা গ্ৰহ কোনটো, সেইটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহটো হৈছে সূৰ্যৰ পৰা অতি ওচৰত থকা গ্ৰহ। প্ৰথম হৈছে বুধ, তাৰ পাছতে হৈছে শুক্ৰ। আৰু শুক্ৰ গ্ৰহৰ ৰিলেটেড কুৱেশ্যন এই এক্সামবিলাকত অহা দেখা যায়। শুক্ৰ গ্ৰহৰ ৰিলেটেড বিভিন্ন ধৰণৰ কুৱেশ্যন সোধা যায়। আৰু ইয়াতে চাওক এইখিনি দিয়া আছে শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা পূবৰ পৰা পশ্চিমলৈকে হয়। আকাৰ আৰু আকৃতিত পৃথিৱীৰ লগতে শুক্ৰ গ্ৰহৰ সাদৃশ্য থকাৰ বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়। এতিয়া পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় বুলি যদি কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। আৰু শুক্ৰ গ্ৰহৰ আৰু বিভিন্ন নাম আছে, পুৱতি হোতাতৰা, সাজ ভোতাতৰা, হাজুলি হোতাতৰা। এই সকলোবিলাক হৈছে শুক্ৰ গ্ৰহৰ নাম। এইখিনি ইম্পৰ্টেণ্ট, আপোনালোকে নোট কৰি থৈ দিব যে শুক্ৰ গ্ৰহৰ আন কি কি নামেৰে জনা যায়। বা ইয়াতে দিব পাৰে যে পুৱতি হোতাতৰা বুলি কোনটো গ্ৰহক জনা যায়, সেইটো হৈছে শুক্ৰ গ্ৰহ। বা দিব পাৰে সাজ ভোতাতৰা বুলি কোনটো গ্ৰহক জনা যায়, বা হাজুলি ভোতাতৰা কোনটো গ্ৰহক জনা যায়, যিকোনো এটা দিব পাৰে। চ' ইয়াৰ শুক্ৰ গ্ৰহৰ নাম এইবিলাক হৈছে শুক্ৰ গ্ৰহৰ অন্য নাম। গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি মনত ৰাখিব। চ' ইয়াৰ পাছত দিয়া আছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটি হ'ল মঙ্গল। ই ৰঙচুৱা বৰণৰ। সৌৰজগতৰ বৃহত্তম গ্ৰহ হ'ল বৃহস্পতি। খালী চকুৰে বৃহস্পতি গ্ৰহ আকাশত দেখা যায়। বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1317 গুণ। চ' চাওক পৃথিৱীতকৈ কিমান ডাঙৰ হয় বৃহস্পতি গ্ৰহটো। সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ। চ' প্ৰথম বৃহৎ গ্ৰহ হৈছে যে বৃহস্পতি, দ্বিতীয় বৃহৎ গ্ৰহ হৈছে শনি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ হৈছে শনি। বৃহস্পতি, ইউৰেনাছ আৰু নেপচুনৰ আঙুঠিতকৈ শনিৰ আঙুঠিৰ সৌন্দৰ্য বেছি। চ' এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু, আপোনালোকে এইখিনি নোট কৰি থৈ দিব। এইখিনি কুৱেশ্যন খুব আহি থকা দেখা যায়, গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। নেক্সট এইখিনি দিয়া আছে চাওক, জানি থওঁ আহা। 2006 চনৰ আগষ্ট মাহলৈকে প্লুট'ক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল। আগতে সৌৰজগতৰ 9টা গ্ৰহ হিচাপে ধৰা হৈছিল, তাৰ ভিতৰত প্লুট' একদম শেষৰটো গ্ৰহ আছিলে প্লুট'। কিন্তু 2006 চনত আগষ্ট মাহত ইয়াক কি কৰিছিলে যে সৌৰজগতৰ পৰা ইয়াক আঁতৰাই দিয়া হৈছিল। ইয়াৰ আঁতৰাই দিয়াৰ এটাই কথা আছিলে যে এই গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে, গতিকে ইয়াক এটা প্ৰকৃত গ্ৰহ বোলা নাযায়। এই প্ৰকৃত গ্ৰহ নবোলাৰ কাৰণে ইয়াক কি কৰিছে, সৌৰজগতৰ পৰা ইয়াক আঁতৰাই দিছে। এই প্লুট' গ্ৰহকে 52 গ্ৰহ বুলি কৈছে। এতিয়া এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 52 গ্ৰহ বুলি কাক কোৱা হয়। চ' 52 গ্ৰহ বুলি প্লুট' গ্ৰহটোক কোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে এই বস্তুটো নোট কৰি থৈ দিয়ক, 52 গ্ৰহ বুলি। এতিয়া আমি পালোঁ শুক্ৰ গ্ৰহৰ যিবিলাক অন্য নাম সেইবিলাক পালোঁ, হাজুলি ভোটাতৰা বা তেনেকুৱা। আৰু 52 গ্ৰহ বুলি প্লুট' গ্ৰহটোক কোৱা হয়।
এইটো এটা বহুত ইম্পৰ্টেণ্ট। উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। আমি আকাশত দেখা চন্দ্ৰটো পৃথিৱী এটা উপগ্ৰহ। উপগ্ৰহবোৰৰো নিজা পোহৰ আৰু তাপ নাই। চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। চ' আমি এইটো আগতে কৈছিলোঁ যে চন্দ্ৰটো হৈছে যে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ, আৰু একমাত্ৰ উপগ্ৰহ থকা গ্ৰহটো হৈছে পৃথিৱী, আৰু সকলোতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হৈছে শনি। চ' এই বস্তুখিনি আপোনালোকে মনত ৰাখিব। এই পাঠটোৰ পৰা এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয়। 1609 চনত গেলিলিয়ে দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰে। এইটো ইম্পৰ্টেণ্ট বস্তু হয়। প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কোনে কৰে আৰু কিমান চনত? 1609 চনত গেলিলিয়ে দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰে। নীল আৰ্মষ্ট্ৰঙে 1969 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ আছিল। কুৱেশ্যন আহিব পাৰে যে চন্দ্ৰত প্ৰথম কোনে পদাৰ্পণ কৰিছিল বা চন্দ্ৰত প্ৰথমে কোনে খোজ পেলাইছিল? সেইজন হৈছে নীল আৰ্মষ্ট্ৰং। আৰু কিমান চনত? 1969 চনৰ 29 জুলাই তাৰিখে। 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান 1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে। চ' ৰিচেণ্টলি আপোনালোকে গমেই পাইছে বা নিউজত আপোনালোকে পাইছেই যে চন্দ্ৰযান 3 লঞ্চ কৰিছে আৰু ছাকচেছফুলি মানে চন্দ্ৰত কি কৰিছিলে? অৱতৰণ কৰিছিলে। আৰু এইটো সুধিব পাৰে চন্দ্ৰযান 1 বা চন্দ্ৰযান 1 কেতিয়া লঞ্চ কৰা হৈছিলে? সেইটো হৈছে 2008 চনৰ 22 অক্টোবৰ তাৰিখে। এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, আপোনালোকে এইখিনি নোট কৰি থৈ দিব। চ' নেক্সট দিছে সৌৰজগতত থকা গ্ৰহাণুপুঞ্জ হ'ল কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি। এই গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জয়ো সূৰ্যৰ চাৰিওফালে ঘূৰে। চ' আৰু নেক্সট এইখিনি দিছে যে ধূমকেতুৰ বিষয়ে দিছে। বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থ পিণ্ডসমূহে ধূমকেতু। সূৰ্যৰ পৰা দূৰত থকা কালত ধূমকেতুৰ নেজ নাথাকে। সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায়। এতিয়ালৈকে 750টামান ধূমকেতুৰ বিষয়ে জনা গৈছে। পিকচাৰ দি দিছে, এটা হৈছে গ্ৰহাণুপুঞ্জৰ ছবি, এটা হৈছে ধূমকেতুৰ ছবি। চ' গ্ৰহাণুপুঞ্জবিলাক ক'ত থাকে বুলি সুধিলে আপোনালোকে আগতেই পাৰিলে। গ্ৰহাণুপুঞ্জবিলাক থাকে ক'ত? গ্ৰহাণুপুঞ্জবিলাক বৃহস্পতি আৰু মংগলৰ মাজত থাকে বা মাজত দেখা পোৱা যায়। চ' 17 নম্বৰ পেজত দেখিবলৈ পাইছে, 17 নম্বৰ পেজত দিয়া আছে। ইয়াতে তাৰকাৰাজ্য অৰ্থাৎ হাতীপতি তাৰকাৰাজ্যৰ বিষয়ে কোৱা আছে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত অলেখ তৰা বা জ্যোতিষ্ক আছে, কিন্তু এনে তৰাবোৰ সমানে সিঁচৰতি হৈ থকা নাই। কোনোবা অংশত বহুতো তৰা ওচৰা ওচৰিকৈ আছে, আকৌ কোনোবা অংশত হয়তো এটাও তৰা নাই। এনেদৰে বহুতো তৰা থোপ খাই থকা অঞ্চলটো এখন তাৰকাৰাজ্য। এইখিনিৰ পৰা এটাই ইম্পৰ্টেণ্ট হৈছে যে আমাৰ যি সৌৰজগত আছে, সেই সৌৰজগতত থকা তাৰকাৰাজ্যখনৰ নাম কি? সেইখন হৈছে হাতীপতি তাৰকাৰাজ্য। চ' এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। এইখিনিৰ পৰা এইটোৱে ইম্পৰ্টেণ্ট আছে যে আমাৰ সৌৰজগতত থকা তাৰকাৰাজ্যখনৰ নাম কি? চ' এইটো হাতীপতি তাৰকাৰাজ্য। আৰু নেক্সট এটা ইয়াতে বহু ইম্পৰ্টেণ্ট বস্তু দিছে, আপোনালোকে ইয়াতে যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব। নেক্সট যিখিনি হৈছে সেইখিনি আছে যে এতিয়ালৈকে সৌৰজগতকে ধৰি বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিৰ উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হৈছে। এনেবোৰ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযানে সৌৰজগত আৰু মহাকাশ সম্বন্ধে বহু নতুন নতুন তথ্যৰ সম্ভেদ দিছে। আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ হ'ল ইনচাট, IRS, এডুচেট ইত্যাদি। চ' এইকেইটা হৈছে আমাৰ ইণ্ডিয়াই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ। চ' এইকেইটা মনত ৰাখিব। ইনচাট, IRS আৰু এডুচেট, এই তিনিটা কৃত্ৰিম উপগ্ৰহ আমাৰ ইণ্ডিয়াই বা ভাৰতবৰ্ষই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ। এইকেইটা হৈছে বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। চ' এই চেপ্টাৰটোৰ পৰা এইখিনিয়ে বহুত ইম্পৰ্টেণ্ট বস্তু আছিলে আমি যিখিনি আগত পঢ়িলোঁ। ইয়াতে আকৌ নেক্সট এইখিনি মনত ৰাখিবলগীয়া কথা বুলি ইম্পৰ্টেণ্ট বস্তুখিনি দিয়া আছে। 18 নম্বৰ পেজত ইয়াৰ কুৱেশ্যনবিলাক দিয়া আছে আৰু ইয়াতে দি দিছে। এইখিনি চাওক, এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইখিনি পঢ়িব। গোটেইখিনি চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট যিখিনি তথ্য আছে সেইখিনি ইয়াতে দি দিছে, জানিবলগীয়া কথা। আমি যিখিনি টপিকত পালোঁ ইয়াৰে ইম্পৰ্টেণ্ট যিখিনি হয় সেইখিনি আপোনালোকে নোট কৰি ৰাখি দিব আৰু ৰিভিজন কৰিব, সময়ে সময়ে ৰিভিজন কৰি থাকিব। চ' আমি নেক্সট ভিডিঅ'ত ইয়াৰ যিটো নেক্সট চেপ্টাৰ হ'ব সেই চেপ্টাৰটো আলোচনা কৰিম। আজিলৈকে এই ভিডিঅ'টোত 1 নম্বৰ চেপ্টাৰটো আলোচনা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এনেকুৱা ভিডিঅ' লৈ আহিম। মই এটা নতুন ছিৰিজ বনাইছোঁ, এইটোত গোটেই যিখিনি ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে সেই কিতাপখিনি আলোচনা কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে জয় হিন্দ।